দিৱস ইয়াত প্ৰথমতে মই যিজন মহান নেতাৰ নামত এই দিৱসটো পালন কৰা হয় জহলাও সমলা বসুমতাৰী তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতে সদায় যাতে স্বৰ্গত শান্তিৰে থাকিব পাৰে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ জহলাও সমলা বসুমতাৰী সহধৰ্মিনী আমি বাজেই সকলোৰে শ্ৰদ্ধাৰ বাজেই ভানুমতী আৰু তেখেতৰ পুত্ৰী আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমাৰ মৰম আৰু সমবেদনা আমি জ্ঞাপন কৰিছোঁ। 1996 পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত এণ্টি টেৰৰিজিম ডে অবজাৰ্ভ কৰা হৈছে। সন্ত্ৰাস বিশ্বৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে আমি দেখিবলৈ পাইছোঁ আৰু সেই সন্ত্ৰাস আমাৰ অঞ্চলটোও বাদ দি যোৱা নাই। আমাৰ অঞ্চলতো সন্ত্ৰাস তেনেকা পৰিৱেশ বা হত্যাকাণ্ড বা তেনেকা পৰিৱেশবিলাক আমাৰ মাজতো আহিছিলে। যেতিয়াই তেনেকা ঘটনাবিলাক হয় কোনোবা এটা অঞ্চলত কোনোবা এটা জনগোষ্ঠী বা কোনোবা এটা অঞ্চল পিছুৱাই থাকিব লগা হয় আৰু এই অঞ্চলৰ বুদ্ধিজীৱী চিন্তাবিদ পজিটিভ চিন্তাবিলাক সদায় তলত থাকিব লগা হয় বা তল পৰিব লগা হয়। যদি ভাল চিন্তা পজিটিভ চিন্তাবিলাক ইণ্টেলেকচুৱেলবিলাক সমাজৰ আগ শ্ৰেণীৰ যিবিলাক নেতৃস্থানীয় লোকসকল যদি তলত পৰি থাকিব লগা হয় তেখেতসকলৰ চিন্তাধাৰাবিলাক যদি সদায় ডমিনেট হ'ব লগা হয় তেতিয়া সমাজখন আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই সন্ত্ৰাস বিৰোধী দিৱস পালন কৰাৰ মাজেৰে এটা মেছেজ সদায় দি আছে যে সমাজখন গণতান্ত্ৰিকভাৱে এটা সুস্থ সমাজ গঢ়িব লাগে আৰু ইয়াৰ কাৰণে যিকোনো পৰিস্থিতিত সমাজৰ বিৰোধী কামবিলাক অপোজ কৰিব লাগিব আৰু ভাল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে সদায় কাম কৰিব লাগিব। বহুত বেয়া দিনতো যি সময়ত বন্দুক বাৰুদ এটা বেয়া পৰিৱেশ আছিলে সেই সময়তো নিখিল বড়ো ছাত্ৰ সন্থাই এই সন্ত্ৰাস বিৰোধী দিৱসটো উদযাপন কৰি আহিছে আৰু আজি পৃথিৱীৰ মানুহে বুজি পাইছে যে সন্ত্ৰাস কাৰ্যকলাপৰ কাৰণে কিমান পৃথিৱীখনৰ ক্ষতি হৈছে এইটো চবেই আজি বুজিবলৈ পাইছে। মই নিখিল বড়ো ছাত্ৰ সন্থাৰ দীপেন বড়ো ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলক আজিও আমাৰ বড়োলেণ্ডত শান্তি ঘূৰি আহিছে কিন্তু সন্ত্ৰাস বিৰোধী দিৱসটো সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কাৰণে এই মেছেজটো দিবৰ কাৰণে যি উদযাপন কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা বা বড়ো জনগোষ্ঠীৰ এই যে এটা বেলেঞ্চিং যি প্ৰক্ৰিয়া সেইটো দেখিবলৈ পাইছোঁ মই। কাৰণ এই বড়ো জনগোষ্ঠীক ৰাজপথৰো আন্দোলন হৈছে সশস্ত্ৰ সংগ্ৰামো হৈছে কিন্তু একে সময়তে আমাৰ জনগোষ্ঠীৰ পৰা যাতে বহুত ক্ষতি হ'ব পৰা তেনেকুৱা কাহিনীবিলাক বা ঘটনাবিলাক নহয় ইয়াৰ কাৰণে বেলেঞ্চিং কিছুমান প্ৰগ্ৰামবিলাকো কৰি আহিছে আৰু ইয়াত জাতীয় সংগঠন বড়ো সাহিত্য সভাৰ পৰা আদি কৰি সকলো অংশগ্ৰহণ কৰিছে সদায় সকলো সমৰ্থন জনাই আহিছে। সেইকাৰণে আজি বড়োভূমিত আমি পুনৰ শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত আহি থকা প্ৰজন্ম সন্ত্ৰাসৰ ওপৰত যাতে সজাগতাটো সদায় কৰি যাব পাৰে ইয়াৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাক অনুৰোধ কৰিছোঁ আৰু আমাৰ তৰফৰ পৰাও আমি বড়োলেণ্ড অঞ্চলত কোনো জাতি জনগোষ্ঠীয়ে যাতে অসুৰক্ষিত অনুভৱ নকৰে সকলো জাতি জনগোষ্ঠী সুৰক্ষিত অনুভৱ কৰিব পাৰে আৰু সকলো শান্তি সম্প্ৰীতি সমন্বয়ৰ মাজেৰে আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে আমি অনাগত দিনত কাম কৰি যাম। বড়োফাৰ এটা সপোন আছিলে যে ঐক্যবদ্ধ বড়ো জাতি গতিকে ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হ'ব। এইটো বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই আন্দোলন কৰা সময়ত নেতৃত্ব দিয়া সময়ত গোটেই পৃথিৱীৰ বড়োসকলক একত্ৰিত হোৱাৰ কথা এটা কৈছিলে আৰু সেইটো ফিজিকেলি একত্ৰিত হোৱা আৰু মানসিকভাৱে বা আমাৰ এজেণ্ডা যিটো নেকি জীয়াই থকাৰ এজেণ্ডা বড়ো জনগোষ্ঠীয়ে নিজৰ পৰিচয় অস্তিত্ব লৈ থকা জীয়াই থকাৰ এজেণ্ডাত একত্ৰিত হ'ব লাগে এই গোটা ফিলচফিকেল কথাখিনি বড়োফাই কৈছিলে আৰু আজিৰ সময়তো এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো জনগোষ্ঠীয়ে সদায় এই বড়োফাৰ কথাটো আগত লৈ কাম কৰি আছে। ৰাজনৈতিকভাৱে কেতিয়াবা সম্ভৱ হয় কেতিয়াবা সম্ভৱ নহয় কিন্তু আমি সদায় বিচাৰোঁ যে একত্ৰিত হৈ আগবাঢ়ি গ'লে বহুত কাম আমি বহুত সহজে কৰিব পৰা যায়। যি কামটো আমি পৃথকে থাকি কৰিব নোৱাৰোঁ একত্ৰিত হৈ এই কামবিলাক কৰিব পৰা যায়। গতিকে বড়োফাৰ যি সপোন সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আমি সকলো প্ৰস্তুত আছোঁ আৰু বড়োফাৰ নীতিৰে আমি সদায় কাম কৰি যাম।